হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ, আজি এপাক ওলাইছোঁ। মোৰ হাইস্কুলৰ ফ্ৰেণ্ড কেইজনমানে আহি আছে, আজি সিহঁতক লগ কৰিম। আৰু তেনেকৈ একচুৱেলি লগ কৰা নহয়েই, একচুৱেলি অকণমান ওলাই যাওঁতে দেৰিয়ে হ'ল, মানে বৰষুণ এজাক আহিলে বহুত জোৰকৈ, সেইকাৰণে ৰৈ দিলোঁ আৰু এতিয়া যাওঁ আৰু যাবকৈ ওলাইছোঁ। তো সম্পূৰ্ণ ভ্লগটো চাই থাকিব। আৰু আজি ফ্ৰেণ্ডৰ লগত গ'লোঁ ট্ৰেন্সলৈ আৰু কিবা কিবি ভাল লগা অকণমান বজাৰ কৰিলোঁ। হাইস্কুলৰ যিখিনি ফ্ৰেণ্ড আছিলে বহুত দিনৰ মূৰত লগ পালোঁ, বহুত ভাল লাগে। আৰু এইপিনে মোৰ ফ্ৰেণ্ডজনীও ভিডিঅ' কৰাত ব্যস্ত। আৰু বহুদিনৰ মূৰত এইদৰে লগ কৰি বহুতেই ভাল লাগে। আৰু যিহেতু প্ৰায় সেনেকৈ লগ কৰা নহয়েই, আৰু লগতে কিবা কিবি অকণমান খোৱা বস্তু লৈ ল'লোঁ। আৰু ইয়াত তিনিওজনী চেলফি উঠাত ব্যস্ত। আৰু বজাৰ কৰি উঠি আমি ৰেষ্টুৰেণ্ট এখনলৈ আহিলোঁ আৰু অৰ্ডাৰ দিছিলোঁ বিৰিয়ানী লগতে ৰোল। আৰু বহুত টেষ্টি আছিলে খাবলৈ, খালোঁ আমি। আৰু খাই গধূলি সময়ত এয়া মাৰ লগত আকৌ এপাক ওলাই আহিব লগা হ'ল বজাৰলৈ। মাৰ কিবা বিশেষ কাম আছিলে। আৰু এয়া আহি পেলাই ৰাতিৰ সময় হয়, কিবা অকণমান চিলাব লগা আছিলে। যিহেতু বন্ধবাৰ আছিলে, তেনেকৈ সময় নাপাওঁ খোলা বাৰত, আৰু আজি বন্ধবাৰ যিহেতুকে আছিলে কামখিনি কৰি লওঁ। আৰু আজি নেক্সট ডে হয়, নেক্সট ডেও কিবা আজি বন্ধ আছিলে। মই গা ধুই আহিলোঁ, যিহেতু মায়ে এতিয়া দুপৰীয়া সাজৰ কাৰণে কি বনাই আছে চাওঁ আহক। লগতে ময়ো অকণমান কিবা হেল্প কৰি দিম মাক। আৰু ভণ্টিও বনাব। আৰু কি আজি দুপৰীয়া সাজৰ কাৰণে বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তো মায়ে ইপিনে মাছ ভাজিব লৈছে, প্ৰায় হ'বই আৰু অকণমান মাক সহায় কৰি দিলোঁ। এয়া মাছখিনি প্ৰায় ভজা হৈয়ে গ'ল। আৰু গাইজ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু আজি বহুদিনৰ মূৰত ভিডিঅ'টো আপলোড কৰিলোঁ। মই একচুৱেলি ভিডিঅ'টো কেতিয়াবাই বনাই থৈছিলোঁ, কিন্তু আপলোডহে কৰিব পৰা নাছিলোঁ। মোৰ গাটো একদম বেয়া, জ্বৰ, দেখিলে গমেই পায়। অকল মোৰ বুলি নহয়, আমাৰ ঘৰৰ গোটেইকেইজনৰে জ্বৰ হৈছে। আৰু এজনৰ হ'লে হয়েই বাৰু জ্বৰটো। আৰু বেছি কথা নকওঁ বাৰু, নেক্সট ভ্লগত লগ পাম। আৰু ভাবিছোঁ কণ্টিনিউ কৰিম এতিয়াৰ পৰা ভ্লগবিলাক। তো গা চা বহুত বেয়া, আৰু গা বেয়া হৈ থাকিলে মানে একো কৰিবলৈ মন নাযায়। সেইকাৰণে মই ভ্লগ দিব পৰা নাছিলোঁ। তো এতিয়াৰ পৰা ভাবিছোঁ নেক্সট কণ্টিনিউকৈ ভ্লগ দিব ট্ৰাই কৰিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো আজি। আৰু মই ইমানতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকক, বাই, আকৌ লগ পাম।